ঘৰতে সোমাই অলপ বৰ হৈ আছিলোঁ তো ভাবিলোঁ অলপ ওলাই যাওঁ পিছে ওলাই আহি ভাবিলোঁ কি যাম ক'ত তেতিয়া মোৰ হাজবেণ্ডে ক'লে কি ইয়াৰ এটা বহুত ফেমাছ ডিছ আছে মাছৰুমৰ এটা পাৰ্টিকুলাৰ ৰেষ্টুৰেণ্টত সেই ডিছটো পোৱা যায় আৰু সেই ডিছটো মোক কৈছে কি তুমি এবাৰ টেষ্ট কৰি চোৱা চ' মই গৈ আছোঁ সেই ডিছটো খাবলৈ গৈ থাকোঁতে মই এটা বিল্ডিং দেখিলোঁ বিল্ডিংটো দেখা পাই মোক বহুত ধুনীয়া লাগিল মানে কিবা বাহিৰৰ কাণ্ট্ৰি বিল্ডিং নিচিনা লাগিল অকণমান জাৰ্মান আৰ্কিটেক্সাৰ থকা নিচিনা লাগিলে এইটো নিয়েৰলি 20 তলীয়ামানটো হ'বই পিছে চণ্ডীগড়ৰ কিছুমান ছেক্টৰত বহুত ধুনীয়া ধুনীয়া ঘৰ আছে বহুতে ধুনীয়া ঘৰ মই আপোনালোক দেখালে আপোনালোকে বুজি পাব কি মই ইমান ধুনীয়া ঘৰ মই অসমত বিশেষকৈ দেখা নাই ক'তোতে চ' নেক্সট ব্লগত মই আপোনালোকক সেই ঘৰ কিছুমানৰ আৰ্কিটেক্সাৰ ঘৰ কিছুমান কেপচাৰ কৰিবলৈ চাম এইটো এটা চণ্ডীগড়ৰ বহুতে ডাঙৰ বাছ ষ্টপ ইয়াৰ পৰা বেছিকেলি পঞ্জাৱ লুধিয়ানা এইবোৰ জেগালৈ যায় আৰু এটা বাছ ষ্টপ আছে তাৰ পৰা বিশেষকৈ দিল্লী ইয়া ইউপি ছাইডলৈ যায় চণ্ডীগড়খন যে সঁচাই বহুত ধুনীয়া আপুনি চাওক না ইমান গোটেই ছাৰাউণ্ডিংটোত ইমান গ্ৰীনাৰী আছে ৰাস্তা মাজে মাজে ইমান গ্ৰীনাৰী আছে মই চিটিৰ ভিতৰত ইমান গছ গছনি মই ফাৰ্ষ্ট টাইম দেখিছোঁ সঁচাকৈ চণ্ডীগড়ত থাকিলে আপুনি চিটি কাম ভিলেজ দুটাৰে ভাইব আপুনি পাব আমি লাহে লাহে সেই জেগাটোলৈ আহি পালোঁ এই মাৰ্কেটখনতে সেই ৰেষ্টুৰেণ্টখন আছে কিন্তু কথাটো হ'ল কি যোনটো ডিছ খাবলৈ আহিছিলোঁ সেই ডিছটো আজি বোলে এভেইলেবল নাই সেইটো আছিলে মাছৰুম ডুপ্লেক্স ইয়াৰ বহুতে বোলে ফেমাছ ডিছ হয় মই খাই পোৱা নাই এনেতো বহুত জেগাত পায় বাট পাৰ্টিকুলাৰলি এই জেগাটোৰ মাছৰুম ডুপ্লেক্সটো খাই পেলাই বহুত টেষ্টি হৈ বোলে চ' আজি বেড লাক মই নাপালোঁ নেক্সট টাইম আকৌ আহিম খাবলৈ আজি আমি ল'লোঁ মাছৰুম ৰোল লেটছ টেষ্ট ইট পিছে খাই বৈ ঘৰ আহি পালোঁ ঘৰ আহি পাই মই মোৰ ছোৱালীৰ কাৰণে বনালোঁ চিকেন লেগ পিচ আৰু মোৰ মানুহজনে বনালে পৰ্ক উইথ গাজ টেঙা আমি অসমৰ পৰা গাজ টেঙা লৈ আহিছিলোঁ বাই দ্য ৱে মোৰ হৈ গ'ল ৰেডি চিকেন কাৰী আৰু নাও ইটছ মাই হাজবেণ্ড টাৰ্ণ তেখেতে বনাব পৰ্ক উইথ গাজ টেঙা